আইনগতভাৱে অসমত গো মাংস বন্ধ হ'ব লাগিব। আজানৰ লাউড যে বন্ধ হ'ব লাগিব। মই তেতিয়াও কৈছিলোঁ, ক'ত লিখা আছে, কোনখন কোৰাণত লিখা আছে তোমালোকৰ যে লাউড স্পীকাৰ ব্যৱহাৰ কৰিব লাগিব বুলি। যদি আপোনাৰ আজানত লাউড স্পীকাৰ শুনাৰ প্ৰব্লেম নাই, এতিয়া নামঘৰত শুনাৰ কি প্ৰব্লেম আছে? চাই বাবা চান মিয়া জন মহম্মদক মই হিটলাৰ। নমস্কাৰ, মই মিতুল লাখাৰু, আপোনালোকে চাই আছে ডি নিউজ আৰু মোৰ সৈতে আজি আছে হিন্দুত্ববাদী নেতা, সততে বিতৰ্কত থকা সত্যৰঞ্জন বৰা। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ। গৰু মাংসৰ বিতৰ্ক এতিয়া শেষ হৈছে। আপুনি এবাৰ কৈছে যে আজানত ব্যৱহৃত লাউড স্পীকাৰ বন্ধ হ'ব লাগে, আপুনি দাবী কৰিছে। গৰু মাংসৰ বিতৰ্ক শেষ হোৱা নাই, কোনে কৰিছে? আপোনালোকে সংবাদ মাধ্যমে গৰু মাংসৰ বিতৰ্ক শেষ কৰিম বুলি ভাবিছে। শেষ হোৱা নাই, আৰম্ভ হৈছে, তলে তলে আছে এতিয়া সুপ্ত অৱস্থাত। আমি প্ৰক্ৰিয়া কৰিছোঁ। আইনগতভাৱে অসমত গো মাংস বন্ধ হ'ব লাগিব, তো হ'ব লাগিব। ক'তো শেষ হোৱা নাই বিতৰ্ক সংবাদ মাধ্যমত বন্ধ হয়, কাম চলি আছে। নতুন বিতৰ্কই নহয়, মই কৈছিলোঁ, মই বিভিন্ন সময়ত কৈছিলোঁ লাউড স্পীকাৰ বন্ধ হ'ব লাগিব আজানৰ লাউড যে বন্ধ হ'ব লাগিব। মই তেতিয়াও কৈছিলোঁ, মাজতে তলহে পৰিছিল। এতিয়া আমি আইনগতভাৱে কৰিম। সেইকাৰণে অসমৰ আমি প্ৰত্যেকজন, আজি সংবাদ মাধ্যমক সেই কথাটো কৈছোঁ, অসমৰ প্ৰত্যেকজনে, কাৰণ আজানত ব্যৱহাৰ কৰা লাউড স্পীকাৰে আৰ্টিকল 19(1)A অফ কনষ্টিটিউশ্যন ইণ্ডিয়া ভায়লেট কৰিছে, নইজ কণ্ট্ৰল ৰুলছ ভায়লেট কৰিছে, এনভাইৰনমেণ্ট প্ৰটেকশ্যন এক্ট ভায়লেট কৰিছে, আৰু এয়াৰ পলিউশ্যন এক্ট ভায়লেট কৰিছে। এই গোটেইবোৰ ভায়লেট কৰিছে আৰু পাব্লিক নিউচেঞ্চ ক্ৰিয়েট কৰিছে, আৰু আমাৰ মাজত হেট্ৰেড মানে ঘৃণা বিয়পাইছে। আৰু এখন ছেকুলাৰ কাণ্ট্ৰিত তেওঁলোকে কেনেকৈ আল্লাই একমাত্ৰ, হজৰত মহম্মদে শ্ৰেষ্ঠ বুলি ক'ব পাৰে, য'ত কৈছোঁ দেয়াৰ ইজ ন' ষ্টেট ৰিলিজিয়ন, সেইকাৰণে আমি ধৰ্ম নিৰপেক্ষ, তাত কেনেকৈ তেওঁলোকে কেৱল এটা ধৰ্মৰ শ্ৰেষ্ঠ বুলি কৈ দিনটোত 5-6 বাৰ চিঞৰ বাখৰ কৰিব পাৰে? এই গোটেইখিনি ধৰ্মাৱলম্বীসকলে কয় যে যিটো লাউড স্পীকাৰ ব্যৱহাৰ কৰে, তেওঁলোকে কৈছে এইটো শান্তি বাণী বিলায়, বা আমি ৰাইজক এইটো আহ্বান কৰোঁ যাতে আল্লাহৰ চিন্তা কৰক। কাক কয়? কিয় কৰিব তেওঁলোকে? কোনে দিলে অধিকাৰ? তোমালোকে আল্লাহৰ চিন্তা নিজৰ ভিতৰত কৰা। ঈশ্বৰ প্ৰাপ্তি, ঈশ্বৰৰ লগত কথা পতাটো একান্ত ব্যক্তিগত কথা। ক'ত লিখা আছে, কোনখন কোৰাণত লিখা আছে তোমালোকৰ যে লাউড স্পীকাৰ ব্যৱহাৰ কৰিব লাগিব বুলি? যেতিয়া আজানৰ দিবলৈ হজৰত মহম্মদে তেওঁৰ সতীৰ্থ এজনক কৈছিলে, ওখ ঠাই এটুকুৰা উঠা, সকলোকে প্ৰাৰ্থনা কৰিবলৈ মাতা। ডেট ৱাজ আজান। কিমান পূৰ্বতে লাউড স্পীকাৰ ব্যৱহাৰ কৰা নাছিলে। হজৰত মহম্মদৰ জন্মৰ সময়ত লাউড স্পীকাৰ সৃষ্টি হৈছিল নেকি? এইবোৰ অবান্তৰ কথা। এইবোৰ ইছলামিক পণ্ডিতৰ কিছুমান ধূৰ্তালি, আৰু তেওঁলোকৰ এই যে কৈছোঁ ন, এইবোৰ বৌদ্ধিক জিহাদী, এইবোৰে আমাৰ মানুহখিনিক নষ্ট কৰিব খুজিছে। এই ধূৰ্ত মানুহখিনিয়ে নষ্ট কৰিছে। তাৰোপৰি আমাৰ বামপন্থী দালালসকল আছেই, কংগ্ৰেছৰ দালালিসকলতো আছেই। আপোনালোকে ক'লে বেয়া নাপাব কথাবোৰ, মইতো চিধাচিধিকৈ কথা কোৱা মানুহ। এই যে 600 বছৰীয়া গোলামী কৰিলোঁ মোগলৰ তলত, 200 বছৰ গোলামী কৰিলোঁ ব্ৰিটিছৰ তলত, 70 বছৰ দালালি কৰিলোঁ কংগ্ৰেছৰ লগত, তাৰোপৰি আৰুতো কিছুমান আছেই, মগজু বিদেশত, আৰু ভেলটো আছে ইয়াত, বামপন্থীসকল। এই গোটেইবোৰে হিন্দু সভ্যতা নষ্ট কৰিছে। তেওঁলোকে হিন্দু সভ্যতা সংস্কৃতি কৈছে যে হিন্দু শব্দটো, হিন্দুস্থান শব্দটো কোনোবা বেলেগে দিয়াহে, আমাৰ ইয়াত একোৱেই নাই। কিন্তু আমাক কেনেকৈ বুজালে, কেনেকৈ পঢ়ালে, কিমান ভুল কথা শিকালে আমাক, যিটো কথা আজি আমি অধ্যয়নৰ পিছত গম পাইছোঁ। ব্যাসদেৱে যিখন আদি পুৰাণ বুলি যাক কওঁ, বহব্য পুৰাণৰ 4ৰ্থ মণ্ডলৰ 1ম শ্লোকটোতেই লিখা আছে সেই কথা, যে হিমালয় সদৃশৰ নিচিনা এই হিন্দু ভূমি, হিন্দু ধৰ্মই সকলোকে আঁকোৱালি ৰাখিব, আৰু সেইখন দেৱতাই বনোৱা ভূমি নহয়, সেইখন প্ৰাকৃতিক ভূমি, যি হিন্দুস্থান বুলি নামাকৰণ হ'ব। সেই কথা তাতেই লিখি থৈ দিছে 35,000 বছৰ আগতেই। আমি নাজানিলোঁ, আমাক নপঢ়ালে, কিমান মূৰ্খ বনালে আমাক। আহিম বাৰু, কিন্তু কিছুদিন পূৰ্বে ৰাজ্য চৰকাৰে ঘোষণা কৰিছিল যে কিছু ধন আবণ্টন কৰিছে নামঘৰৰ কাৰণে, আৰু লগতে তেওঁলোকে আন এক ঘোষণাও কৰিছে যে লাউড স্পীকাৰ দিয়া হ'ব, কিছু মাইক দিয়া হ'ব নামঘৰত দিলে আপোনাৰ প্ৰব্লেম নাই নেকি? দিব নহয়, নামঘৰত কিয় নিদিব? যদি আপোনাৰ আজানত লাউড স্পীকাৰ শুনাৰ প্ৰব্লেম নাই, এতিয়া নামঘৰত শুনাৰ কি প্ৰব্লেম আছে? আৰু যদি লাউড স্পীকাৰ, আজানৰ নামত লাউড স্পীকাৰ বন্ধ হ'বলগীয়া হয়, তেতিয়াহ'লে নামঘৰত যে কি পৰ্যায়ত কোনদিনা বজাব সেইটো চাব লাগিব। সেইটো আমি সকলোৱে নিয়ন্ত্ৰণৰ মাজত থাকিব লাগিব। কিন্তু আজানৰ নিচিনাকৈ, মই এইটো বিশ্বাস কৰোঁ, আজানৰ নিচিনাকৈ দিনটোত 5-10 বাৰটো নবজায়। নামঘৰত যদি লাউড স্পীকাৰ বজায়ো দিনটোত এবাৰেই বাজিব, হয় পুৱা বা নতুবা গধূলি, বা যেতিয়া বিশেষ অনুষ্ঠানত বাজিব। দিনটো পুৱাৰ পৰা গধূলিলৈকে কোনোবা বেমাৰী আছেনে, কোনোবাই পঢ়ি আছেনে, কোনোবাই কষ্ট পাইছে নেকি, কোনোবাই বেয়া পাইছে নেকি, কাৰোবাৰ অনুভূতিত আঘাত হৈছে নেকি, সেইবোৰ কথা চিন্তা নকৰাকৈ সংবাদমেলত কৈছে যে যদিহে মছজিদত যদি দিনটো বাজি থাকিব পাৰে, মানে নামঘৰটো বাজক, শ্ৰীৰামধ্বনি বাজি থাকক। কোনোবাই যদি তেওঁলোকে আল্লাহু আকবৰ চিঞৰিব পাৰে, আমি জয় শ্ৰীৰাম কিয় চিঞৰিব নোৱাৰিম? মই কৈছোঁ, যদি আজানত লাউড স্পীকাৰ বন্ধ নহয়, তেতিয়াহ'লে মইতো কৈছোঁ প্ৰত্যেক নামঘৰে মন্দিৰে যিমান পাৰে সিমান বজাওক, তাতকৈ বেছি জোৰত বজাওক, দিনটো বজাই থৈ দিয়ক, তেতিয়া চাম নহয় কোনে কি কৰে, কোনে মাত মাতে। আজি সংবাদমেলত আন এক বিতৰ্কও কৈছে যে যিহেতু চাই বাবাৰ বহুত ভক্ত আছে ভাৰতত বিশেষকৈ, আপুনি কৈছে যে চাই বাবাৰ হিন্দু সভ্যতাৰ বিৰুদ্ধে আছিল, কিয় দিছিল? চাই বাবা আচলতে চাই বাবা চান মিয়া, তাৰ ওপৰত এখন গ্ৰন্থ আহিব,
আপোনালোকে সেই গ্ৰন্থখন পাব। এতিয়া মই বিশেষ বহলাই লৈ পেলাই সেইটো কিন্তু বিতৰ্ক এতিয়াও হৈ আছে। হৈ থাকিব ন, এজন মুছলমান মানুহ যেতিয়া তেওঁ আহি পেলাই হিন্দুৰ হকে হিন্দু ধৰ্মক নষ্ট কৰিব, বিতৰ্কটো হ'বই, আহিবই নহয় বুজি। যেনেকৈ আজান ফকীৰ আপোনালোকে ভাবে বাগদাদৰ পৰা অহা এজন জিহাদী, যাক আপোনালোকে আজান ফকীৰ বনাই দিলে, এতিয়া আনি শংকৰদেৱৰ লগত লগ লগাই দিলে, যিজন বাগদাদৰ পৰা অহা এজন জিহাদী, যি আহি আমাৰ মানুহখিনিক মন্দিৰ নামঘৰৰ পৰা উলিয়াই নি পেলাই মছজিদলৈ সোমোৱাই দিলে। এই ধৰণৰ জিহাদীহে আমি আজান ফকীৰ বুলি বুকুত ভৰাই ল'লে। শংকৰ আজান কৰিলে, শংকৰ মাধৱ গুচালে, এতিয়া আজান শংকৰ হ'ল, কাইলৈ পৰা আজান হজৰত হ'ব। এইবোৰে কৰিছে, এইবোৰ কাৰণে আমি ভাল বুলি ক'ম, এইবোৰক আমি এপ্ৰিচিয়েট কৰিম। আকৌ এই ধৰণে চাই পাব এটা আজান ফকীৰতকৈ বেলেগ একো নহয়, দুইজনে একোজন জিহাদী। আজি আপুনি আকৌ কৈছে সংবাদ মাধ্যমত কৈছে যে হজৰত মহম্মদ হ'ল হিটলাৰৰ লগত তুলনা কৰিছে আপুনি। হজৰত মহম্মদক আপুনি হিটলাৰ বুলি কৈছে। হয় ন, আপুনি চাবচোন ইছলামৰ ইতিহাস চাব, হজৰত মহম্মদৰ ইতিহাস চাব, পঢ়িব। মই নপঢ়াকৈ কোৱা নাই, অধ্যয়ন নকৰাকৈ কোৱা নাই, পঢ়িব, চাব, জানিব 52খন ইছলামিক কাণ্ট্ৰিৰ ইতিহাস। যীশু খ্ৰীষ্ট কিন্তু আপুনি কোৱা নাই হিটলাৰৰ লগত তুলনা কৰে। এইকাৰণে কোৱা নাই কাৰণ যীশু খ্ৰীষ্টই হত্যা কৰা ইতিহাস আমি পোৱা নাই। যদি যীশু খ্ৰীষ্টই হত্যা কৰা ইতিহাস মই তেওঁৰ বিষয়ে আৰু জানিবলৈ পঢ়িবলৈ বাকী আছে, যেতিয়াই মই আৰু সময় মই তেতিয়াও ক'ম। কাৰণ হজৰত মহম্মদৰ বিষয়ে, কাৰণ ইছলামৰ বিষয়ে মই যি পঢ়িছোঁ জানিছোঁ কৈছোঁ। আৰু এইটোও কৈছোঁ খ্ৰীষ্টান ধৰ্ম একনায়কত্ববাদৰ ওপৰত প্ৰতিষ্ঠিত, ইছলাম ধৰ্ম একনায়কত্ববাদৰ ওপৰত প্ৰতিষ্ঠিত। কিন্তু হজৰত মহম্মদক মই হিটলাৰৰ লগত এইকাৰণে কৈছোঁ, হিটলাৰে যেনেকৈ নিজৰ ক্ষমতা বিস্তাৰৰ কাৰণে হত্যা কৰিছিল, হত্যা কৰিছিল, হিংসা কৰিছিল, অত্যাচাৰ কৰিছিল, সন্ত্ৰাস কৰিছিল, তেনেকৈ হজৰত মহম্মদৰ ইছলাম ধৰ্মইও, ইছলাম ধৰ্মত বিশ্বাস কৰা একাংশইও জিহাদীবোৰেও জিহাদৰ নামত, বিভিন্ন হেৰিয়াৰ নামত তেওঁলোকে অত্যাচাৰ কৰিছে, হত্যা হিংসাৰ আশ্ৰয় দিছে। কালি শিলচৰ যোনটো আপোনাৰ পাকিস্তান ধ্বনি দিয়া বুলি আপুনিও এটা হেৰি কৰিছিলে, কমেণ্ট কৰিছিলে, গতিকে আজি আপুনি কি কয়, যিহেতু সেইটো মিছা বুলি ইতিমধ্যে প্ৰমাণিত হৈছে? এই সঁচা মিছা এইবোৰ পলিটিচিয়ানসকলে কৰে, আৰু তেওঁলোকে কৰি গোটেই পৰিৱেশটো, মই কৈছোঁ যদি সঁচা হয় সেইটো মাৰাত্মক, আৰু যদি মিছা হয় এইটো মাৰাত্মক। যদি মিছা হয় তেতিয়াহ'লে সঁচা বুলি প্ৰমাণ প্ৰচাৰ কেনেকৈ হ'ল, কোনে কৰিলে, কিয় কৰিলে, কোনজন ৰাজনৈতিক নেতাই এই ধৰণৰ প্ৰচাৰ কৰিলে, বা সেইসকল ৰাজনৈতিক নেতা অসমৰ প্ৰতি দায়বদ্ধ নহয় নেকি, অসমৰ সমাজ জীৱনৰ প্ৰতি দায়বদ্ধ নহয় নেকি, অসমত যে অস্থিৰ হ'ব পাৰে তাৰ প্ৰতি দায়বদ্ধ নহয় নেকি? যদি দায়বদ্ধ হয় তেতিয়াহ'লে আজি সেই কথাটো কি ধৰণে ক'ব লাগিছিল? আৰু যদি তাত পাকিস্তান জিন্দাবাদ বুলি কৈ আজি তাক মিছা প্ৰমাণিত কৰিব খোজা হৈছে, সেইটোতো আৰু মাৰাত্মক। তেতিয়াহ'লে মানে ইয়াত তুমি দেশদ্ৰোহিতাৰ কাম কৰি থাকিবা, দেশৰ বিৰুদ্ধে মাত মাতিবা, দেশৰ অখণ্ডতা সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি আনিবা, তাৰপিছত আকৌ সেইটো নহয় বুলিও প্ৰমাণ কৰি দিবা। এই গোটেই কথাবোৰৰ এটা কথা প্ৰতিষ্ঠিত যে আজি ৰাজনীতিৰ স্তৰ, ৰাজনীতি হৈ থকা নাই, ৰাজনীতি ৰজাৰ নীতি হ'ব লাগিছিল। ইয়াত ৰজাৰ নীতি বুলি একো নাই। আজিৰ ৰাজনীতি বেভিচাৰীৰ নীতি, আজিৰ ৰাজনীতি অত্যাচাৰীৰ নীতি, আজিৰ ৰাজনীতি সন্ত্ৰাসবাদীৰ নীতি, ইয়াত ৰজাৰ নীতি একো নাই। শেষৰটো পচন্দ আহিছোঁ আৰু পুনৰবাৰ গৰু বিতৰ্কলৈ আহিছোঁ, গৰু মাংস বিতৰ্কলৈ আহিছোঁ। আপুনি কৈছে আজি সংবাদ মাধ্যমত কৈছে যে বনৰীয়া বাঘৰ বাবে ঘৰচীয়া গৰুটো খাদ্য হিচাপে গ্ৰহণযোগ্য হ'ব নোৱাৰে। গ্ৰহণযোগ্য হ'ব নোৱাৰে বুলিতো মই কোৱা নাই। মই কৈছোঁ যে বনৰীয়া বাঘৰ নেচাৰেল ফুড হেবিটছৰ ভিতৰত ঘৰচীয়া গৰুটো হ'ব নোৱাৰে, কাৰণ বাঘ বনত থাকে, বাঘটো ঘৰত নাথাকে। আমি বন্দী কৰি থৈছোঁ এটা বেলেগ কথা, কিন্তু গৰুটোতো ঘৰত থাকে নহয়, আমাৰ লগত থাকে গৰু। আৰু তেনেকৈ যদি সেইকাৰণে আৰু যদি আপুনিও এইটো কয় ঘৰচীয়া গৰুটো যিহেতু নাপায়, বাঘটো আপোনাৰ ফুড হেবিটছৰ ভিতৰত নপৰে বুলি আপুনি কৈছে। নেচাৰেল ফুড হেবিটছৰ ভিতৰত নপৰে, পালেতো মোকো খাব নহয়, আপোনাকো খাব, আপোনাক এৰি দিব নেকি? বাঘৰ সন্মুখত যদি আপুনি পৰে বনত, আপোনাক এৰি দিব নে মোক এৰি দিব? যাকে পায় তাকে খাব। কিন্তু আপুনি মইতো নেচাৰেল ফুড হেবিটছৰ ভিতৰত নপৰোঁ নহয়। মানুহ কিয় নেচাৰেল ফুড হেবিটছৰ ভিতৰত নপৰে? কিয় নপৰে? কাৰণ মানুহ ঘৰত থাকে, আৰু আমাৰ ঘৰত ঘৰচীয়া জন্তু থাকে। বনৰীয়া জন্তু, ঘৰচীয়া জন্তু, সেইকাৰণে ডিফাৰেঞ্চ। সৰুতে যে স্কুলত লিখিব দিছিল 5টা বনৰীয়া 5টা ঘৰচীয়া জন্তুৰ নাম লিখাচোন, তেতিয়া আমি বাঘৰ লগত গৰু কিয় লিখা নাছিলোঁ? এইবোৰ সৰু সৰু কথা, আমি বুজা কথা, জনা কথা। কোনোবাই বিতৰ্ক কৰিব খোজে, কাৰণো দিছে কেইবাখনো চিৰিয়াখানাত বন্ধ কৰা বন্ধ কৰা হৈছে নহয়, বন্ধ কৰিব লাগিব ইয়াত। কাৰণ তাৰ গইনা লৈ পেলাই ইয়াত কোনোবাই গো মাংসৰ অবৈধ বেপাৰ চলাই থাকিব, আমি চাই থাকিম নেকি? চলাবতো নিদিওঁ, চলাব নোৱাৰে। খালি আপোনালোকে যিটো বিতৰ্ক বুলি কৈছে, বিতৰ্কবোৰ যোনে কৰিব আছে কৰক, আমি কাম কৰি থকা মানুহ, আমি কাম কৰি থাকিম। বিতৰ্কটো কেতিয়া শেষ হ'ব? আপুনি কৈছে যে এইটো বিতৰ্ক শেষ হোৱা নাই। অসমত গৰু কটা বন্ধ কৰাব লাগিব। কেতিয়া কৰে নাজানো, চৰকাৰে কি ধৰণে কৰেতো বুজি নাপাওঁ, কাৰণ সকলোকে মুছলমানৰ তুষ্টিকৰণত ব্যস্ত। কাৰ চৰকাৰটো বাদ দিয়ক, সকলোকে মুছলমানৰ তুষ্টিকৰণত ব্যস্ত। গতিকে এইবোৰ যেতিয়া দেখা যাব, যেতিয়া যি সময় আহিব। কিন্তু আমাৰ সেই চিন্তা যেতিয়া আহিব, যেতিয়া সঁচাকৈ ধৰ্মৰ হকে কাম কৰা এখন চৰকাৰ যেতিয়া হ'ব, তেতিয়াই গো হত্যা বন্ধ হ'ব। যেতিয়া হিন্দু সভ্যতা সংস্কৃতিৰ হকে, হিন্দু ধৰ্ম ৰক্ষাৰ হকে যেতিয়া চৰকাৰ এখন হ'ব অসমত, কেতিয়া হ'ব মই নাজানো, হয়নে নহয় সেইটোও নাজানো। আৰু যেতিয়া হ'ব তেতিয়া